নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ' লৈ। আজি উৰুকা মানে আজি ৰাতি মানে সকলোৱে বনভোজ খাই মানে কি আমাৰ পৰম্পৰা আছে মানে ভেলাঘৰ বনাব, ভেলাঘৰ সাজিব মানে বিভিন্ন জেগাত মানে কেনেকুৱা চলে আমি নাজানো। আমাৰ ইয়াত ভেলাঘৰ সাজি ৰাতি ল'ৰাবিলাকে বা বেলেগ মানুহ সকলোৱে মানে মিলি গৈ এসাঁজ খায় ৰাতি। মানে ভোগালী বিহু মানে মাঘ বিহু মানে ভোগালী বিহু, তো ভোগালী বিহুত ভোগ খোৱাৰ কাৰণে মানে খোৱা বস্তুবিলাক বেছি অভাৰ এঞ্চি হৈ যায় ন, সেইকাৰণে মানে ভোগালী বিহু নামটো চলে চাগে, মই নাজানো ইমান। বাকী আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাব। যদি নতুনকৈ আহিছে চেনেলটোত ছাবস্ক্ৰাইব এটা কৰি দিব, লাইক এটা কৰি দিব আৰু শ্বেয়াৰ এটা কৰি দিব। আৰু চেনেলটোত যদি নতুনকৈ আহিছে আকৌ এবাৰ কৈছোঁ, লাইক এটা, ছাবস্ক্ৰাইব এটা, কমেণ্ট এটা জনাই দিব। বাকী ব'লক দেখাওঁ অলপ মানে মাঘৰ বিহু যোনবিলাক আজি কেনেকুৱা চলি আছে গাঁৱত দেখাই আছোঁ আপোনালোকক। ভিডিঅ'টো লাষ্টলৈ চাই থাকিব, অকণো স্কিপ নকৰিব। আমাৰ ইউটিউবাৰ ইউটিউবাৰ গাইজ বৰ্তমান আহি আছোঁ চাৰিআলি মানে মাছ চাছ কিবা বজাৰ মানে ওলাইছেনে নাই আপোনালোকক দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাব, অকণো স্কিপ নকৰিব। আহক বাকী আমি দুটা আহি আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক লাষ্টলৈ, স্কিপ নকৰিব অকণো। দেখাই আছোঁ আমাৰ চাৰিআলি মানে বিহুৰ বতৰটো চাব। আপোনালোকৰ কমেণ্ট জনাব কেনেকুৱা আপোনালোকৰ তাত কেনেকুৱা। এই পাপৰ দাদাৰ দোকানৰ ভাণ্ডাৰত মাংস এটা লৈ যাব লাগে। গাইছ ছাগলী মানে ছাগলী কাটি আছে বিহু বুলি দেখাইছোঁ ৰ'ব। কণী একো পলিথিন দিছ এটা ভৰাই ল, কণী ভৰাই ফ্ৰীতে দিয় যদি দে বিহু বুলি, বিহুতে ফ্ৰী বুলি দে। চাওঁ আপোনালোকে চাওক, এই দুটাৰ ভিতৰত মানে ব্ৰইলাৰ চৰাই কণী কোনটো লাগিছে? এইটোতো বতা চৰাই ঠিক সৰু নিচিনা লাগিছে, মানে মতা চৰাই। কেতিয়াবা লচত আহি যায়, বেয়া নাপাব। চাউল তিল ওলাইছে, গাইজ আহিছে লাষ্ট কৰিছে মানে নতুন কাপোৰ পিন্ধিছে ছোৱালীয়ে। আহা পিনে আহা গাইজ। মানে ৰাতিলৈ বুলি মানে মাঘৰ বিহু চবেই ভাত চাত খাব ন, খানা চানা। তো ইয়াৰ আমাৰ পিংকু ৰাজকুমাৰ পিংকু ইয়াৰ চেনেল আছে, চাব সকলোৱে। আৰু লৈ ল'লোঁ এডাল মানে হোম থিয়েটাৰ এটা আছে সৰু সুৰা, তাকে মানে বজামগৈ। আৰু এয়া আমাৰ মালিক, বাকী মিহি বৰুৱা, এইটো লটকন নাথ। দেখিছে ইয়াৰ দোকানত চব পাব, একদম এভৰিথিং পাব, যি বিচাৰে তাকে পাব। একে জেৰক্স চপে ধৰি ফটো চটো যি বিচাৰে মানে অল এভৰিথিং পাব। মানে এতিয়া আমাৰ এজন গণ্যমান্য ব্যক্তিক দেখাব ওলাইছোঁ। ক'ত আছে? এয়া আমাৰ ভাত খাই আছে যে মুখখন মেলিলে এগোহা সোমোৱাচোন মুখত, কেনেকৈ সোমোৱা চাওঁ। একদম স্পেচিয়েলকৈ সোমাবি। কেনেকুৱা মজা? এতিয়া মাছ ভাজি আছে, দেখিছে ফুটি আছে, এয়া হৈ গৈছে, এয়া আছেই। গাইজ মানে এতিয়া কি ক'ব, মানে পূৰা ফিলিংছ বেটাৰ। কি ফিলিংছ বেটাৰ বৰ্তমান আমাৰ এতিয়া ৰাস্তাটো মানে জুই একুৰা ধৰি আছে। আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম, ভিডিঅ'টোত অকণো স্কিপ নকৰিব। মানে মাঘৰ বিহুৰ ৰাতি মানে কি ক'ব, আপোনালোকে এনজয় কৰক, ফূৰ্তি কৰিব লাগে চবেই। আমাৰ ফূৰ্তি কাকা আহি আছে লগত, দেখিছে, ফূৰ্তি কৰক আপোনালোকে। বাকী মই দেখাই আছোঁ উৰুকাৰ দিনাখন, আপোনালোকে চাই দিব, ভিডিঅ'টো অকণো স্কিপ নকৰিব। চেনেলটো যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব। গাই জুই জ্বলাই আছে, জুই জ্বলিব পৰা নাই, মানে এবাৰ জ্বলাৰ পিছত ৰখাব নোৱাৰিব। আমাৰ জুই জ্বলাই আছে এয়া প্ৰবীণ নাথ, ইয়াত দেখিছে ফুকি আছে কিন্তু জ্বলা নাই জুই কোৱা। বাকী চেনেলটো যদি নতুন গৈছে লাইক এটা, ছাবস্ক্ৰাইব এটা, শ্বেয়াৰ এটা সকলো কৰি দিব, লগতে কমেণ্ট এটা মাৰি দিব। বাকী আশা ৰাখিলোঁ আৰু দিব দেই। বিহু বুলি আজি ফূৰ্তি কৰিম, বছৰেকৰ কাৰণে এদিন ফূৰ্তি কৰিছোঁ। নমস্কাৰ সকলোকে, আমি ভোগালী বিহু নমস্কাৰ লগ জনাইছোঁ। ভোগালী বিহু উপলক্ষে আমি ফূৰ্তি ফাৰ্তা কৰিম আজি। নাচ গান অনেক, বিহু নাচ অনেক তাৰমানে আমি ফূৰ্তি কৰি আমি তাৰমানে মনোৰঞ্জন কৰিম, সেইটোৱে আমি বাঞ্ছা কৰিছোঁ সকলোৱে ৰাইজে।
যাতে আজিৰ দিনটো যাতে কাজিয়া পেচাল নহয়, ধুনীয়াকৈ সুকলমে চবেই খাওক, সেইখিনি মই কামনা কৰিছোঁ। অঁ আনন্দকে খাওক। শুভেচ্ছা দি দিয়া চবকে। অঁ কৃষ্ণ। মাঘৰ বিহু লগ অঁ ৰাখিছোঁ সকলোকে, প্ৰভুসকল অঁ বেয়া নাপাবা। বেয়া নাপাব। আমিও সেই নিমিত্তহে, গতিকে আমি বছৰেকৰ এদিন বুলি আমি ফূৰ্তি ফাৰ্তা কৰিছোঁ আৰু আনন্দময় জীৱন, গতিকে আনন্দ কৰিব লাগিব। যাতে কাজিয়া পেচাল নহয় ক'তো, সেইখিনি আমি কামনা কৰিছোঁ। আনন্দকে খাওক। সকলোৱে ভোগালী বিহু সকলোকে শুভেচ্ছা জনালোঁ, মানে যাচিলোঁ দেই। সকলোৱে এনজয় কৰক। নমস্কাৰ। আজি ৰাতিটো শুভৰাত্ৰি, সকলোৱে যাতে আনন্দময় জীৱন হয়, সেইটোহে আমি বাঞ্ছা কৰিছোঁ। মানে ৰ'ব এতিয়া আমাৰ মেইন জেগাখিনি চাই কি হৈছে মানে গমেই পোৱা নাই, দৌৰি দৌৰি আহিছোঁ আৰু চাব এতিয়া মানে মেইন আমাৰ যোনখিনি জেগা আছে আপোনালোকে চাওক। এই মানুহে কি কৰে দেখাই নহয়, মানুহ চকুত টচটো কৰিছে। নমস্কাৰ, চিন্ময়ী বৰুৱা। এই যে ঠাণ্ডা দিন জুই গৈ আছোঁ। মাঘৰ বিহু সকলোকে শুভেচ্ছা যাচিলোঁ। আপোনালোকেও খানা খাওক। বৰ্তমান গৈ আছোঁ আমাৰ ধন্দাহঁতৰ ঘৰত, মানে কি ক'ব, তাহাঁতৰ বোলে অলপ বৰা মাছ আনিছে আৰু খাচী আনিছে। আপোনালোকক খাচী ফিলিংছটো দেখাম এতিয়া, ব'লক। খাচীটো মানে পূৰা চ'ত পূৰা নাচি আছে, আপোনালোকে চাব আৰু ভিডিঅ'টো শেষলৈ চাব, কোনো স্কিপ নকৰিব। আৰু মানে নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব এটা মাৰি দিব। ব'লক দৰ্জা খুলি সোমাই যাওঁ। নামটো কওক। দীপাঞ্জলি না গাইজ। বৰ্তমান আপোনালোকে জিভা পানী নেপেলাব, আমাক খাহীটো দেখাব গৈ আছোঁ। চ'ত যিহেতু নাচি আছে, আপোনালোকে চাওক, চাই পেলাই সন্তুষ্টি লাভ কৰক। তো চাওক, পূৰা একদম জ্বলি আছে, দেখিছে। অলপ পিছত মই মাছটো দেখাইছোঁ, আমাৰ ৰান্ধনি আমাৰ ভাবিয়ে লাগে। অলপ পিছত মাছটো দেখাই আছোঁ। নামটো এই এনেকৈ কেমেৰা চাওক, নামটো নামটো কৈছোঁ। তোমাৰ নামটো কোৱা। দুটা উল্টা উল্টা কৈ আছে, তই তাৰ নাম কৰ, কি তাৰ নাম কৰ। মাছখিনি বৰ্তমান ধুই দিছে আমাৰ হাঁহ মাংস। তিনি কেজি নে কিমান? বৰ্তমান মাছখিনি ধুব গৈছে। মাছখিনি ধুই আহিলে আপোনালোকে ৰখি থাকক, মানে আপোনালোকক ৰখাই নথওঁ, আমি ৰখিব লাগিব। ভিডিঅ'টো শেষলৈ চাব, ভাল লাগিছে যদি লাইক কৰিব। বৰ্তমান আহি পালেহি মাছখিনি আহি পালেহি, শুই আছে। চাওক আপোনালোকে, দেখিছে চিটিল মাছ, চিটিল অসমীয়া ভাষাত চিতল খাই আমাৰ। চাওক আপোনালোকে, দেখিছে। আহিব খাবলৈ। ভোগালী বিহু সকলোকে শুভেচ্ছা যাচিলোঁ। বাকী আমাৰ গণ্য মান্য ব্যক্তি বহুত আছে। আমাৰ ৰিণ্টুমণি নাথ, নমস্কাৰ দি নাথ আছে। বাকী বৰ্তমান আমাৰ ওচৰত মানে এটা ভেলাঘৰ বনাইছে ভাইটিহঁতে। সেই ভেলাঘৰটো মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। এই ভেলাঘৰটো আপোনালোকে চাওক, আমাৰ ভাইটিয়ে পূৰা এনজয় কৰি আছে। দেখিছে লগাই নিজে বনাইছে বক্সটো আৰু মাথা চাওক, মানে কি ক'ব আপোনালোকে, মানে মাইণ্ড ব্ল'ৱিং। বাকী আপোনাৰ এনজয় কৰি ফুল এনজয়। ভাত বনাই আছে। বাকী আহি পালোহি, মানে ভিডিঅ'ত যে দেখাইছিলোঁ ধোঁৱা সোমাল মানে চকুত, বুজিছে। মানে দেখাইছিলোঁ যে ভিডিঅ'ত আপোনালোকক পৰহি, তো ভিডিঅ'টোত মানে এই ভেলাঘৰটো যে দেখাইছিলোঁ যে মই ওপৰপে, তো ভেলাঘৰটো মানে এতিয়া ৰাতি আহি পালোহি। মই খানা খোৱা নাছিলোঁ, কিন্তু চাব আহিছোঁ সিহঁতে কি কৰিছে। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ। লগতে ইহঁতো আছে। পিঠা এটা দিলে ইহঁতৰ ভাগতে খাই দিওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব, কোনো স্কিপ নকৰিব। বাকী লগ পাম আকৌ বেলেগ এটা ভেলাঘৰত। তেতিয়ালৈ বাই বাই। আকৌ বেলেগ এটাত গৈ আছোঁ বৰ্তমান, তাতো দেখামগৈ। আপোনালোকে কোনো মানে মিছ নকৰিব, মানে মিছ কৰিলে আপোনালোকে মিছেই কৰি দিব। বাকী দেখিছে আমাৰ ইয়াত ফ্লাক্স মাৰি দিছে সিহঁতক। ইয়াত দেখিছে, মুখত মাৰ, নিজৰ মুখত মাৰ। দেখিছে আমি দুটা আহি আছোঁ, ঘূৰিব যাম এতিয়া আপোনালোকৰ কাৰণে, বেলেগৰ কাৰণে নহয়। চেনেলটোত ছাবস্ক্ৰাইবটো কৰি থৈ যাব। থেংক ইউ বাটত দেখাই আছোঁ।